মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকৰ নিশ্চয় ভাল। তোমালোকে অভিযন্তা চিনি পোৱানে? বাৰু ইঞ্জিনিয়াৰ বুলি কাক কোৱা হয় সেই কথাটো তোমালোকে নিশ্চয় জানা ন? এই ইঞ্জিনিয়াৰবোৰকে অসমীয়াত অভিযন্তা বুলি কোৱা হয়। অভিযন্তাবোৰৰ কাম কি জানানে তোমালোকে? ঘৰ, ৰাস্তা ঘাট, ডাঙৰ ডাঙৰ বিল্ডিং এইবোৰ যে বনায়, কোনে বনায় জানানে? এই অভিযন্তাবোৰেই বনায়। আমাৰ মানুহবোৰৰ যেনেকৈ অভিযন্তা আছে তেনেকৈ পক্ষীকুলৰো অভিযন্তা আছে। আজি আমি এই পক্ষীকুলৰ অভিযন্তাজনৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম দেই। এই যে বাঁহটো দেখিছা তোমালোকে, এইটো কি চৰাইৰ বাঁহ জানা? এইটো হ'ল টুকুৰা চৰাইৰ বাঁহ। সাধাৰণতে খেজুৰ, নাৰিকল, তামোল, তাল আদি ওখ গছবোৰত ইহঁতি বাঁহ সাজে। বাঁহটো তলমুৱাকৈ ৰখা টেকেলিটোৰ দৰে ওলমি থাকে। খেজুৰ, নাৰিকল, তামোল আদি গছৰ দীঘল দীঘল পাতবোৰৰ পৰা ইহঁতে বাঁহ সজা আহবোৰ উলিয়াই লয় আৰু তাৰ পিছত এই আহবোৰ গুঠি বাঁহ সাজে। বাঁহটো ইহঁতে বহুত মজবুতকৈ সাজে জানা। কাপোৰ যেনেকে বোৱে তেনেকে পাতৰ আহেৰে ইহঁতে বাঁহটো ডাঠকৈ গুঠি উলিয়ায়। এই বাঁহটোৰ গুৰি অংশটো যে দেখিছা, এইটো কিমান ঠেক দেখিছেনে? আৰু তাৰ মাজৰ অংশটো ক্ৰমাৎ বহল হৈ গৈছে আৰু মাজভাগটো আহল বহল বাতি এটাৰ দৰে ঘূৰ খোৱা। আৰু বাঁহটোৰ তলৰ অংশটো ক্ৰমে চিয়া। এই যে চিয়া অংশটো দেখিছা, এই চিয়া অংশৰ মূৰত ঠেক ফুটাটোৰে টুকুৰা চৰাইবোৰ ওলোৱা সোমোৱা কৰে। এই বাঁহটোতে মাইকী টুকুৰাজনীয়ে কণী পাৰি পোৱালি জগায় আৰু পোৱালিবোৰ ডাঙৰ হৈ উৰিব পৰা হ'লে এই বাঁহটোৰে ওলোৱা সোমোৱা কৰে। এই বাঁহটো কিমান নিখুঁতকৈ সাজিছে দেখিছেনে? সেইকাৰণে টুকুৰা চৰাইক সকলোৱে পক্ষীকুলৰ অভিযন্তা বুলি কয়। টুকুৰা চৰাই ভিন ভিন জাত আছে আৰু জাত অনুসৰি ইহঁতৰ পাখিৰ বৰণ আৰু গঠন অলপ বেলেগ বেলেগ হয়। ভাৰতৰ প্ৰায় সকলো অঞ্চলতে টুকুৰা চৰাই আছে। ইহঁতে কি খায় জানা? ইহঁতে ধান, মাহ, সৰিয়হ আদি শস্যবোৰ খাই জাক পাতি উৰি ফুৰে। আমাৰ মানুহবোৰৰ অভিযন্তাবিলাকৰ নিচিনাই হয়নে? কি ধুনীয়া বাঁহ সাজিছে ইহঁতে। টুকুৰা চৰাই নিচিনাকৈ টুনি আৰু বাঢ়ৈটোকা চৰাইও ধুনীয়া বাঁহ সজাত পাকৈত। বাঢ়ৈটোকা চৰায়ে নিজৰ ঠোঁটৰ সহায়ত গছত ফুটা কৰি বাঁহ সাজে। আৰু পাতশিয়া চৰাই, সেই চৰাইটোৱেও দুটা পাত ঠোঁটেৰে ধুনীয়াকৈ চিলাই লৈ বাঁহটো সাজে। কিমান ইণ্টেলিজেণ্ট ইহঁতেও, হয়নে? আকাৰত সৰু মই কামত ডাঙৰ, বাঁহ সাজি সাজি মোৰ নালাগে ভাগৰ। বুকুৰ উমাল পাখি হয় ৰঙচুৱা, ডেউকাৰ আগচোৱা হালধি বোলোৱা। ঠোঁট আৰু চকুৰ মণি বাদামী ৰঙৰ, টুকুৰা চৰাই মই চহকী মনৰ। এতিয়া তোমালোকে নিশ্চয় জানিব পাৰিলা টুকুৰা চৰাইক কিয় পক্ষীকুলৰ অভিযন্তা বুলি কোৱা হয়। আজিলৈ তেনেহ'লে ইয়াতে সামৰোঁ। বাই।